নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই তোমালোকৰ লগত আলোচনা কৰিম ফ্ৰুটছ নেম মানে ফলৰ নাম ইংৰাজী আৰু অসমীয়া ভাষাত। তেন্তে ব'লা আমি আৰম্ভ কৰোঁ। এপল। এপলক অসমীয়া ভাষাত আপেল বুলি কোৱা হয়। মেংগো। মেংগোক অসমীয়া ভাষাত আম বুলি কোৱা হয়। বানানা। বানানাক অসমীয়া ভাষাত কল বুলি কোৱা হয়। জেকফ্ৰুট। জেকফ্ৰুটক অসমীয়া ভাষাত কঁঠাল বুলি কোৱা হয়। পিয়াৰ। পিয়াৰক অসমীয়া ভাষাত নাচপতি বুলি কোৱা হয়। অৰেঞ্জ। অৰেঞ্জক অসমীয়া ভাষাত কমলা বুলি কোৱা হয়। লিচি। লিচিক অসমীয়া ভাষাত লিচু বুলি কোৱা হয়। পমগ্ৰেনেটক অসমীয়া ভাষাত ডালিম বুলি কোৱা হয়। গ্ৰেপছ। গ্ৰেপছক অসমীয়া ভাষাত আঙুৰ বুলি কোৱা হয়। পাইনাপল। পাইনাপলক অসমীয়া ভাষাত মাটি কঁঠাল বুলি কোৱা হয়। ৱাটাৰমিলন। ৱাটাৰমিলনক অসমীয়া ভাষাত তৰমুজ বুলি কয়।